বন্ধুসকল কেনে আছে আপোনালোক নিশ্চয় ভালে আছে মোৰো ভালে বহুত দিনৰ মূৰত পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো আশা কৰো ভাল পাব আজি পূৰ্ণিমাটি মায়ামাৰা সত্ৰৰ শৰণ দিয়া প্ৰথাটো দেখুৱাম বুলি ভাবিছো আমাৰ মা দেউতাই ভগৱানৰ শ্ৰীচৰণত শৰণ ল'বলৈ আগবাঢ়িছে শৰণ লোৱাৰ গোটেই মুহূৰ্তখিনি যিমানখিনি পাৰো দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰো ভিডিঅ'টো ভাল পাব আৰু যদি ভাল পায় লাইক কমেন্ট শেয়াৰ আৰু যদি নতুন কোনোবা আছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাই থাকক এয়া দেউতাহঁতৰ শৰণৰ প্ৰথমটো দিন বয়োজ্যেষ্ঠসকলক সেৱা আগবঢ়াই এনেকৈ শৰণৰ বাবে আগবাঢ়ি যাব লাগিব এয়া হৈছে সেৱা কৰিবলৈ যোৱা প্ৰথমটো দিন এয়া নামঘৰলৈ যোৱাৰ সময়ৰ কিছু মুহূৰ্ত এনেকৈ ধৰি ৰাখিলো এয়া দেউতাহঁত লঘোণ দিবলৈ যোৱাৰ দিনা মই বৰালি মাছ আনি এনেকৈ দেউতাহঁতৰ বাবে ৰান্ধি খুৱাম বুলি ভাবিছিলো এনেকৈ আনি দেউতাহঁতক বনাই খুৱালো এয়া গাঁৱৰ মানুহে কাম কৰি দিছে খুৰীহঁতে তামোল কটা বিলাক কাম কৰি দিছেহি খুব ভাল লাগে মুহূৰ্তখিনি ঘৰখন ভৰি থাকে মানুহে আৰু এয়া সন্ধিয়া আমাৰ ঘৰত ভোজ হৈছিল ঘৰৰ মানুহখিনিয়ে সকলো লগ হৈ ভোজ খাইছিল এয়া হৈছে মোৰ জেঠু গুৰ কাটিছে আৰু এয়া শৰণৰ দিনা এনেকৈ আগবাঢ়িছো এয়া ডাঙৰ জেঠাই এয়া আমি আগবাঢ়িছো এনেকৈ আৰু এয়া সত্ৰ পালোহি